বাৰু আপোনালোকৰ প্ৰিয়নে এই যে পাহাৰৰ একাবেকা বাটেৰে আকাশলৈ উঠি যোৱা উখুৰা মুখৰা বাটবোৰ আপুনি বাৰু কেনে পায় মোৰ দৰে আপোনালোকেও চাগে পাহাৰৰ পৰা উঠি আকাশখনলৈ চাই ভাল পায় ময়ো ভাল পাওঁ সেইকাৰণে বহুত দিনৰ হেঁপাহ এটা পূৰাবলৈ মই গৈছিলোঁ উত্তৰাখণ্ডলৈ মোৰ দুগৰাকী বান্ধৱী ধনিষ্ঠা আৰু মুনমুন বাৰ লগত প্ৰায় 6 মাহ ধৰি এটা প্লেনিং কৰি আমি পালোগৈ দেৱভূমি উত্তৰাখণ্ড উত্তৰাখণ্ড গৈ পোৱাৰ পাছত ৰাতিপুৱাই হৰিদ্বাৰৰ হৰকিপৰি ঘাটত জীৱনত প্ৰথমবাৰৰ বাবে গংগাৰ পাৰত বহি আৰতি কৰা চালোঁ তাত থকা পুৰোহিতসকলে গংগামাক মন্দিৰৰ পৰা আনি একেবাৰে নদীৰ কাষতে বহাই আৰতি আৰম্ভ কৰিলে গংগাৰ আৰতি চাবলৈ নদীৰ দুয়ো পাৰে বহুত মানুহে ভিৰ কৰা দেখিলোঁ আৰতি শেষ হোৱাৰ পাছত আমি হৰিদ্বাৰৰ পৰা ওলাই গৈ পালোঁ ঋষিকেশ ক্ষন্তেক সময় জিৰাই আমি গ'লো নীলকণ্ঠ মহাদেৱ মন্দিৰলৈ পৌৰী গড়ৱাল জিলাত এই মন্দিৰটো এতিয়া যি ঠাইত আছে তাতে মহাদেৱে সমুদ্ৰ মন্থনৰ সময়ত বিষ পান কৰিছিল মন্দিৰৰ পৰা উভতি আহি ঋষিকেশৰ দোকানবোৰত ইটো সিটো বস্তু চাই আমি গ'লো ঋষিকেশৰ আটাইতকৈ ডাঙৰ আশ্ৰম পৰমাৰ্থ আশ্ৰমলৈ তাতে ধনিষ্ঠা আৰু মই চাকি জ্বলাই গংগাত উটুৱালো পাছদিনা পুৱাই উঠি আমাৰ একেবাৰে এক্সাইটমেণ্ট আৰম্ভ নহ'বইনো বা কিয় কাৰণ সেইদিনা আমি গ'লো গংগা নদীত ৰাফটিং কৰিবলৈ গাইডৰ পৰা অলপমান জ্ঞান লৈ আমি কিজনীয়ে ৰাফটিং কৰা আৰম্ভ কৰিলোঁ বাপৰে জীৱনত পাহৰিব নোৱাৰা অভিজ্ঞতা দেই ৰাফটিং কৰি আধা বাটতে আমি মেগী পইণ্টত ৰৈ গৰম গৰম মেগী খালোঁ পিছে অলপ দূৰ গৈয়ে আমাৰ এই যাত্ৰাটো শেষ হ'ল ৰাফটিঙত তামাম ফূৰ্তি কৰি আমি সোনকালে ফ্ৰেছ হৈ সাজু হ'লোঁ অন্য এখন ঠাইলৈ যাবলৈ পুৰণি হিন্দী গানৰ আমেজ লৈ পাহাৰৰ একা বেকা বাটেৰে গৈ গৈ আমি পালোগৈ পাহাৰৰ ৰাণী মাছুৰী নিশাটো আমি তাত এখন ৰিজৰ্টত কটালোঁ সন্ধিয়া পাহাৰীয়া ৰাস্তাৰ কাষত বহি আমি তিনিওজনীয়ে কপি কপি আড্ডা মাৰিলোঁ পুৱা কিছু সময় ৰিজৰ্টতে থাকি আমি গ'লোঁ হোষ্টেলাৰলৈ এটা পাহাৰীয়া ঝৰ্ণাৰ কাষত এখন আটক ধুনীয়া হোষ্টেল তাতে অলপ জিৰণি লৈ আমি ওলালোঁ দালাই হিলছত ট্ৰেকিং কৰিবলৈ হোষ্টেলৰ নিশালৈ বনফায়াৰ আৰম্ভ হ'ল বেলেগ ৰাজ্যৰ পৰা অহা পৰ্যটকসকলৰ সৈতে কথা বতৰা পাতি আমি জুইৰ হেক লৈ লৈ গান গাই গাই একেলগে ৰাতিৰ আহাৰ খালোঁ উত্তৰাখণ্ডত থকা শেষৰ দিনটোত আমি গ'লোঁ ধনৌল্টিলৈ তাত থকা ইকো পাৰ্কত আমি অলপ সময় কটাই সন্ধিয়া হোৱাৰ আগে আগে আকৌ আৰম্ভ কৰিলোঁ উভতনি যাত্ৰা ঘূৰি আহোঁতে আমি গাড়ী ৰখাই পাহাৰৰ পৰা খুব চিঞৰিলোঁ সৰুৰে পৰা এনেকৈ পাহাৰত চিঞৰাৰ বৰ মন এটা আছিল মোৰ যিমানেই ডাঙৰ হৈছোঁ সিমানেই সৰুকালতে মন থকা কামবোৰ কৰিবলৈ মন যায় আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা নহয়নে আহি আহি আমি আকৌ পালোহি হৰিদ্বাৰ উভতি আহোঁতেও আৰু এবাৰ চাই যাওঁ বুলি ভাবি আমি গ'লোঁ হৰকিপৰি ঘাটলৈ মনৰ আশাবোৰ ভগৱানক কৈ চাকি এগছ জ্বলাই গংগাত উটুৱাই দিলোঁ হৰিদ্বাৰত অলপ সময় কটাই আমি দিল্লী আহি পাওঁ মানে ৰাতি 12টাই বাজিল সেইদিনা দিল্লীতে থাকি পাছদিনাই গধূলি আমি আহি পালোঁ নিজৰ ঠাই অসম মনটো গধুৰ হৈ আহিলেও প্লেনৰ পৰা নামি আমাৰ তিনিওজনীৰে পিছে এটাই আলোচনা যে আমি নেক্সট টাইম ক'ত যাম এইবাৰ বাৰু পাহাৰ হ'ব নে মৰুভূমি বাৰু যি কি নহওক চাওঁচোন ডেষ্টিনি এইবাৰ আমাক কলৈ লৈ যায়